নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাক বহুতে সুধি আছে যে গ্ৰেড 4ৰ ফাইনেল মেৰিট লিষ্ট কেতিয়াকৈ প্ৰকাশ পাব বা ৰিজাল্ট কেতিয়াকৈ দিব গ্ৰেড 4ৰ। গতিকে সেই সন্দৰ্ভত মই এই ভিডিঅ'টোত আপোনালোকক ক'ম কেতিয়াকৈ সম্ভাৱনা আছে ৰিজাল্ট দিয়াৰ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চাওক বন্ধুসকল, আপোনালোকক হয়তো বহুতো ইউটিউবাৰে বা অন্য কোনোবাই আপোনালোকক হয়তো কৈ আছে যে আমুক তাৰিখে ৰিজাল্ট দিব পাৰে বা আমুক তাৰিখে ৰিজাল্ট দিব পাৰে, কিছুমানে কৈছে 16 মাৰ্চত দিব পাৰে। এনেকুৱা কোনো এতিয়ালৈকে বৰ্তমান কোনো অফিচিয়েল নটিফিকেশ্যন ওলোৱা নাই যে কেতিয়া আপোনালোকৰ ৰিজাল্ট প্ৰকাশ পাব। কিন্তু অতি সোনকালে যে দিব সেইটো আপোনালোকে নিশ্চিত হৈ থাকিব পাৰে। কিন্তু বৰ্তমান সময়লৈকে কোনো অফিচিয়েল নটিচ ওলোৱা নাই যে আমুক তাৰিখে ৰিজাল্ট দিব। গতিকে আপোনালোকে এইটো ভাবি ল'ব নোৱাৰে যে এতিয়া আমুক তাৰিখে ৰিজাল্ট দিব বা 16 মাৰ্চতে ৰিজাল্ট দিব, এনেধৰণে আপোনালোকে এতিয়া ভাবি ল'ব নোৱাৰে। গতিকে আপোনালোকে অফিচিয়েল নটিফিকেশ্যন লৈ ৱেইট কৰিব লাগিব, ঠিক আছে। আৰু আপোনালোকৰ ভাইভা যিহেতু আৰু 2 দিন বাকী আছে, গতিকে আপোনালোকৰ কামখিনি কৰোঁতে অলপ হয়তো টাইম লাগিব পাৰে। গতিকে আপোনালোকৰ হয়তো আৰু 1 মাহ বা 1.5 মাহ মান লাগি যাব গোটেই ৰিজাল্টখিনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে ভাবিব পাৰে যে 1 মাহ আৰু 1.5 মাহ মানৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট আপোনালোকে পাই যাব বুলি মই ভাবিছোঁ। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব কিছু সময়। গতিকে আপোনালোকে নিশ্চয় অপেক্ষা কৰক। আৰু মোৰ মতে হয়তো এপ্ৰিলৰ প্ৰথম ভাগতে, অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 15 এপ্ৰিলৰ মাজতে আপোনালোকৰ লিষ্টসমূহ প্ৰকাশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনালোকে তেতিয়ালৈ অপেক্ষা কৰি থাকিব লাগিব। গতিকে মই আপোনালোকক এইটো ইনফৰ্মেশ্যনেই দিলোঁ এইটো ভিডিঅ'ত। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' থেংক ইউ।